তো নমস্কাৰ গাইছ, মই দীপক স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু এই ভিডিঅ'টো হ'বলৈ গৈছে Q&A ভিডিঅ'। আৰু পোনপ্ৰথমে আপোনালোকে মোৰ সম্পূৰ্ণ নামটো জানি লওক। আৰু মোৰ নামটো হৈছে দীপুমণি বৰা। আৰু মোৰ ঘৰ ক'ত, কি পঢ়ি আছোঁ, মই কি কৰোঁ, কি মোবাইলত ভিডিঅ' বনাওঁ, গোটেইখিনি কথা আপোনালোকে জানিব পাৰিব এই Q&A ভিডিঅ'ত। আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, গোটেইখিনি গম পাই থাকিব। মোৰ 1K ছাবস্ক্ৰাইবাৰ হৈছিল আৰু মই তেতিয়া এখন কমিউনিটি পষ্ট কৰিছিলোঁ। সেই কমিউনিটি পষ্টটো দিছিলোঁ যে মই এটা Q&A ভিডিঅ' বনাম, আপোনালোকে কুৱেশ্যনখিনি সুধিব আৰু মই আনচাৰখিনি দিম বুলি। আৰু সেই 1K ছাবস্ক্ৰাইবাৰটো হৈ গ'ল, মানে হোলীৰ আগতে হ'ল সেই 1K ছাবস্ক্ৰাইবাৰটো। এই যোনটো মোবাইল আছে সেই এইটো মোৰ আগৰ মোবাইল হয়। আৰু এই আগৰ মোবাইলটোত তাৰ পৰা স্ক্ৰীনশ্বটটো মাৰি পেলাই ইয়াত দি লৈছোঁ। আৰু কোনে কোনে সুধিছে সেইটো বাৰু কৈ নাযাওঁ, কি কুৱেশ্যন সুধিছে সেইখিনিহে কৈ যাম বাৰু। মানে কি ইয়াত অকল যোনটো হেণ্ডেল নেম হয় সেই হেণ্ডেল নেমটোহে আহে, সেইটো কাৰণে মানে ক'ব নোৱাৰিম কুৱেশ্যনখিনি কোনে কি সুধিছে। আপোনালোকে গম পাব আৰু যে মই সোধা কুৱেশ্যনটো আপোনালোকে আনচাৰ আপোনালোকে নিজে পাই যাব। আৰু প্ৰথম কুৱেশ্যনটো লৈছোঁ। প্ৰথম কুৱেশ্যনটো সুধিছে কি মোবাইলত ভিডিঅ' বনায়। আৰু এতিয়া যোনটো মোবাইলত চুই থৈ আছে সেই মোবাইলৰ নাম হৈছে Samsung M14 5G ফোন। আৰু আকৌ তোমাৰ ঘৰ ক'ত সুধিছে, ডিষ্ট্ৰিক্ট নগাঁও পৰে। আৰু মোৰ গাঁওখনৰ নাম হৈছে হাতীগাঁও। আৰু মোৰ এৰিয়াটো যোনটো হৈছে এইটো হৈছে পুৰণিগুদাম এৰিয়া। আৰু এজনে সুধিছে দাদা তুমি ইউটিউবৰ বাহিৰে কিবা বেলেগ কাম কৰা নেকি, আৰু তুমি কোন ক্লাছত পঢ়ি আছা, প্লিজ আনচাৰ দিবা। ইউটিউবৰ বাহিৰে বেলেগ কাম মানে এতিয়া পঢ়ি আছোঁ আৰু মই ট্ৰাইং কৰোঁ, আপোনালোকেতো গম পাইছে। মই কৈছে কোন ক্লাছত পঢ়ি আছা, আৰু মই এইবাৰ পঢ়ি আছোঁ HS ফাৰ্ষ্ট ইয়েৰ। আৰু আমাৰ ফাইনেল এক্সাম চলিয়ে আছে বাৰু এতিয়ালৈকে। সুধিছে যে আপোনাৰ হবি কি, আপুনি এতিয়া কি পঢ়ি আছে, আৰু আপোনাৰ ঘৰ ক'ত, আপুনি কি মোবাইলত ভিডিঅ' বনায়, প্লিজ আনচাৰ দিব। মই কি পঢ়ি আছোঁ সেইটোতো মই ক'লোৱেই, HS ফাৰ্ষ্ট ইয়েৰ। আৰু কৈছে আপোনাৰ ঘৰ ক'ত সেইটোতো মই ক'লোৱেই বাৰু। আৰু আপুনি কি মোবাইলত ভিডিঅ' বনায় সেইটোও মই কোৱা হৈ গ'ল, Samsung M14 5G। আৰু মোক কৈছে মোৰ হবি কি, আৰু মোৰ হবি বুলি ক'বলৈ গ'লে ভিডিঅ' বনাওঁতে হবি হৈ পৰিছে এতিয়া। এনেও মই খেলিও ভাল পাওঁ, আৰু বাকী সেয়া আৰু দিয়ক। আৰু সুধিছে যে দাদা আপুনি বিহু মাৰে নেকি। হয়, মই বিহু মাৰোঁ। আমাৰ এটা গ্ৰুপে আছে ৰংমন বিহুৱা দল। আৰু আপোনালোকক যদি যোগাযোগ কৰিব বিচাৰে ডেছক্ৰিপশ্যনত এটা নাম্বাৰ দি দিম, আপোনালোকক যোগাযোগ কৰিব পাৰিব বাৰু। তোমাৰ ভিডিঅ' চাই বহুত ভাল লাগে দাদা, আৰু থেংক ইউ ছ' মাছ। এনেদৰে আপোনালোকৰ মৰমখিনি দি যাব। ইমান কম সময়ৰ ভিতৰতে 1K ছাবস্ক্ৰাইবাৰটো কৰিয়ে দিলে। আৰু বাকী এটা টাৰ্গেট হৈছে 2K হোৱাৰ পিছত হৈ থাকিব আৰু লাহে ধীৰে। এতিয়া 8টামান প্ৰশ্ন সুধিছে, আৰু সুধিছে সমীৰণ ডেকাই। আৰু এওঁ প্ৰথম প্ৰশ্নটো কৈছে তুমি কোন ক্লাছত পঢ়া, সেইটো মই ক'লোৱেই। আৰু ব্লগ বনোৱাৰ কথা মনলৈ কেনেকৈ আহিল। এতিয়া ব্লগ বনোৱাৰ কথা মনলৈ কেনেকৈ আহিল মানে, এতিয়া যোনবোৰ ইউটিউবাৰ হয়, যেতিয়া ইউটিউবাৰবিলাকৰ মিটআপ দেখে ন, তেনেকুৱা মানে মোৰো কি হয় যে মোৰ এনেকুৱা হয় যে কোনোবাই মোক চিনি পাওক বা কোনোবাই মোক জানক, মানে মোৰ তেনেকুৱা এটা হেৰি হ'বলৈ মন যায়। সেইকাৰণে ভাবিলোঁ ব্লগটো বনাওঁ, আৰু সেইকাৰণে আপোনালোকৰ মাজলৈ ব্লগখিনি মানে আগবঢ়াই দিছোঁ। আৰু আপোনালোকে ইমানখিনি যেতিয়া মৰম কৰিছে, আৰু সুধিছে যে মা দেউতাই যেতিয়া 10,000 20,000 মানুহে তোমাৰ ভিডিঅ' চাই বুলি গম পায় তেতিয়া কি কয় তোমাক। তেতিয়া কি কয় মানে এটাই কয় যে যাতে মানে কেমেৰাত যাতে ঘৰখনৰ কোনো মানে বেয়া পৰিৱেশ নোলাওক, যাতে চাফা চিকুণ ধুনীয়াকৈ ওলাই, সেইটোৱে কয় যে ধুনীয়াকৈ চাফা চিকুণ কৰি লওক তাৰপিছত ভিডিঅ' বনায়। মানে ঘৰখনৰ পৰিৱেশটো বা ঘৰখন লেতেৰা ফেতেৰা নহয়, আৰু যে ভালকৈ চাফা কৰি পেলাই ভিডিঅ' বনায় সেয়াই কয়। আৰু নতুন কেনেকুৱা ভিডিঅ' বনাব বুলি ভাবিছা, আৰু নতুন কেনেকুৱা মানে আৰু আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা ভিডিঅ' লাগে, যদিহে পাৰোঁ চেষ্টা কৰিম আৰু বনাবৰ কাৰণে। ইউটিউবাৰ ভাত তোমাক আটাইতকৈ বেছি কোনে ছাপোৰ্ট আৰু মটিভেট কৰে। বেছি ছাপোৰ্ট আৰু মটিভেট বুলি ক'লে তেনেকুৱা ক'বলৈ গ'লে মানে কি লগৰখিনিও কৰে, মা দেউতাহঁতেও কৰে, দাদা এজন আছে সিও কৰে। আৰু আপোনালোকৰ কমেণ্টখিনি আৰু বেছি উৎসাহ দিয়ে, আপোনালোকে ইমান ধুনীয়া কমেণ্ট কৰে, আৰু সেইখিনিয়ে বহুত উৎসাহ দিয়ে। আৰু নেক্সট কুৱেশ্যনলৈ আহিছোঁ এতিয়া, তোমাৰ প্ৰথম ছাবস্ক্ৰাইবাৰজন কোন আছিল। প্ৰথম ছাবস্ক্ৰাইবাৰ বুলি মানে মোৰেই আপোনাৰ ID বহুতখিনি আছে ID। সেই ইটোৰ পৰা সিটোক ছাবস্ক্ৰাইব কৰোঁ, সিটোৰ পৰা ইটোক ছাবস্ক্ৰাইব কৰোঁ, সেই তেনেকুৱাই আৰু। প্ৰথম ছাবস্ক্ৰাইবাৰ মোৰেই মোৰ চেনেলত, মই আৰু বাকী এতিয়া বাহিৰ গৈছেগৈ আৰু আপোনালোকৰ মৰমত, সেয়াই দিয়ক। আৰু কৈছে যে তোমাক দেখিলে বহুত শান্ত আৰু ঠাণ্ডা লাগে, তুমি সঁচাই তেনেকুৱা নেকি। এতিয়া ভিডিঅ'ত জানো কেনেকুৱা পায়, আপোনালোকে ঠাণ্ডা পাব পাৰে, কিন্তু যদি লগ পায় আৰু তেতিয়া গম পাব কেনেকুৱা কি। তোমাৰ ভিডিঅ'ত যেতিয়া ফাৰ্ষ্ট 10K ভিউজ কমপ্লিট হৈছিল তেতিয়া কেনেকুৱা অনুভৱ আছিল। 10K ভিউজ কমপ্লিট হৈছিল মানে যেতিয়া প্ৰথম যেতিয়া ভিডিঅ' দিছিলোঁ তেতিয়াতো 10টা 20টা তেনেকুৱা আহে। যেতিয়া মানে কি 50টা মোৰ আহিছিল প্ৰথম, তাৰপিছত 100টা কেতিয়া হ'ব, যেতিয়া আকৌ 100টা ভিউজ আহিছে তেতিয়া 200টা কেতিয়া হ'ব। তেনেকুৱাই আৰু মানে সন্তোষ হ'ব নোৱাৰে, যে কিমান ভিউজো মানে সন্তোষ হ'ব নোৱাৰে, আৰু মানে লাগে ভিউজ। সেই তেনেকুৱা মোৰ ক্ষেত্ৰতো। আৰু দিছে যে বিচনাত ভাত খাব নাপায়। হয়, মই বিচনাত ভাত খাওঁ মানে মই যেতিয়া মিনি ব্লগ এটা শ্বুট কৰা হয়, যেতিয়া আমাৰ এই ৰুমটো এটা ৰুম আছে মানে অকণ আন্ধাৰ হৈ থাকে, আৰু লাইটিংটো নাপালে ভিডিঅ'টো বেয়া হয় যে, সেইটো কাৰণে মই সেই বিচনাখনত গৈ পেলাই শ্বুটটোহে লওঁ। আকৌ মই ভাতৰ কাঁহীখন লৈ পেলাই আহি পেলাই বেলেগত খাওঁ সেই ভাতখিনি। আপোনালোকক মই দেখুৱাই আছোঁ বাৰু সেইখিনি কথা। তাৰপিছত কুৱেশ্যন সুধিছে কেনেকুৱা অনুভৱ হৈছে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ পিছত। বুজাব নোৱাৰিম বাৰু কেনেকুৱা অনুভৱ হৈছে সেইটো মই ক'ব নোৱাৰিম বাৰু। কেমেৰা আৰু এডিটিঙৰ কাম বহুত ধুনীয়া। ক'ত শিকিছিলা। কেমেৰা আৰু এডিটিঙৰ কাম মানে মই প্ৰথম যেতিয়া এডিটিং শিকিছিলোঁ, এডিটিং শিকোঁতে মই
ইউটিউবতে শিকিছিলোঁ, কিন্তু ইউটিউবত শিকি পেলাই বহি থাকিলে নহ'ব। সেই কামখিনি যেতিয়া মই কৰি গৈ আছোঁ তেতিয়া আৰু মানে ইম্প্ৰুভ হ'ব। যদি আৰু শিকি পেলাই যদি বহি থাকিলে নহ'ব, কামখিনি কৰিব লাগিব নিজে। আৰু মই তেনেকৈ কৰোঁতে ভাল হৈছেগৈ আৰু এডিটিংটো। যদি আপোনালোকে ভাল পাইছে, কৈছে আৰু ভাল লাগিছে বুলি, তেন্তে বহুত ধন্যবাদ দেই। এতিয়া দিছে যে ইউটিউবত ভিডিঅ' বনোৱাৰ পিছত আৰু ভিডিঅ' বনোৱাৰ আগত তোমাৰ জীৱনত কি পাৰ্থক্য দেখিছা? ইউটিউবত ভিডিঅ' বনোৱাৰ আগত বুলি ক'বলৈ গ'লে, আগত মানে কি, এতিয়া এজন মানুহৰ লগত বা 2-3জন মানুহৰ লগত মই অকলে কথা পাতিব নোৱাৰোঁ দেই। ভিডিঅ' যেতিয়া বনোৱা নাছিলোঁ তাৰ আগত ভালকৈ কথা পাতিব নোৱাৰোঁ, কিবা লাজ লাগে কিবা কিবি। আৰু এতিয়া যেতিয়া ভিডিঅ' বনোৱাৰ পিছত এতিয়া মই মানে কি ধুনীয়াকৈ একদম এজন মানুহৰ লগত মই ধুনীয়াকৈ কথা পাতিব পাৰোঁ, কোনো মানে একদম ফুল কনফিডেঞ্চত কথা পাতিব পাৰোঁ। সেয়াই আৰু। তোমাক কোনে সদায় মটিভেট কৰে আৰু ভিডিঅ' বনাবলৈ? আপোনালোকে কৰে। আপোনালোকে ইমানখিনি মৰম দিছে যেতিয়া আৰু আপোনালোকে ইমানখিনি কমেণ্ট কৰিছে যেতিয়া আপোনালোকে মটিভেট কৰে আৰু ভিডিঅ' বনাবলৈ। লাষ্টত দিছে তুমি সদায় ভিডিঅ' বনাই যোৱা। বহুত শুভকামনা থাকিল। তোমাৰ ইউটিউবৰ যাত্ৰা সুন্দৰ হওক আৰু জীৱনত তুমি সফল হোৱা। ধন্যবাদ। আৰু এজনে সুধিছে ব্ৰ হাজোত ঘৰ নেকি তোমাৰ? মই ক'লোৱে মোৰ ঘৰ ক'ত হয় বাৰু। আৰু গাইজ এইখিনি আছিল কুৱেশ্যনখিনি, আৰু কুৱেশ্যনখিনি দিলোঁ আপোনালোকক। আৰু বাকী হৈ গৈ থাকক, ছাবস্ক্ৰাইবাৰখিনি বাঢ়ক আৰু আপোনালোকৰ মৰম দি যাওক। আৰু বাকী এতিয়া বিচনাত কথাটো কওঁ, বিচনাত ক'ত ভাত খাওঁ কথা মই গোটেইখিনি আপোনালোক এতিয়া দেখুৱাই আছোঁ। ৰ'ব, মোবাইলটো নি গৈ মই দেখুৱাই আছোঁ। আৰু চাব পাৰে আমি মানে কি ভাত এই জেগাখিনিতে খাওঁ ন। আৰু এই ভাত খাওঁতে কি যোনখিনি এইটো হয়, এই বস্তুটো কি হয়, আন্ধাৰ হৈ যায়। আৰু এইখিনি সেইকাৰণে চুটটো ল'ব নোৱাৰোঁ। আৰু চুটটো মই ক'ত লওঁ আপোনালোকক মই দেখুৱাই আছোঁ। আপোনালোকে যে কৈ থাকে বা বিচনাত ভাত খাওঁ কিবা। আৰু এপিনে চাব পাৰে এইটো হৈছে আমাৰ আগপিনৰ ৰুমটো, আৰু এই বিচনাখনতে আপোনালোকে দেখে চুটটো লোৱা। মানে কি এইপিনৰ পৰা যোনটো লাইটিং পৰে ন, এই লাইটিংটো যেতিয়া পৰে তেতিয়া মানে কি এই জেগাখিনি ভাল হয়, চুটটো ধুনীয়া হয়। চাওক এইখিনি কিমান ধুনীয়া কোৱালিটিটো আহিছে চাব পাৰে, কিন্তু সেই ৰুমটোত ইমান এটা ভাল কোৱালিটি নাহে। সেইকাৰণে মই এইখিনিতে চুটটো লওঁ আৰু এইখিনিৰ পৰা মানে কি ভাতৰ কাঁহীখন লৈ যাওঁ, লৈ গৈ পেলাই আকৌ তাত গৈ খাওঁগৈ। আৰু এইটোৱে আছিলে ভিডিঅ'টো। আৰু কেনে পালে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব। আৰু আজিলৈ বাই বাই।